যিদিনা হেৰাই যোৱা মানুহজন নিজৰ অজান্তত বাৰে বাৰে মনত পৰিব, সিদিনাখন বুজি পাবা তুমি ভাল পোৱা কাক কয়। খংটো সেইজনেই কৰে যোনে তোমাক আপোন বুলি ভাবে। গতিকে অলপ খঙৰ বাবে আঁতৰি যাবলৈ নহয়, খংটো বুজিবলৈ চেষ্টা কৰা। মানুহৰ চেহেৰাটো ধুনীয়া হওক বা নহওক, মানুহৰ চেহেৰা ধুনীয়া হওক বা নহওক, কিন্তু মানুহৰ মুখৰ শব্দটো ধুনীয়া হোৱা বেছি দৰকাৰী। কাৰণ তোমাৰ আজিৰ ধুনীয়া চেহেৰা কাইলৈ সকলোৱে পাহৰি যাব, কিন্তু তোমাৰ মুখৰ শব্দটো কোনোদিনো নাপাহৰে। মনত ৰাখিবা, সঁচা কথা কোৱা মানুহৰ খং বেছি, মিছা কথা কোৱা মানুহৰ অভিনয় বেছি, সঁচা প্ৰেমত কাজিয়া বেছি। পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ প্ৰাণীয়ে হ'ল মানুহ, যিয়ে নিজৰ স্বাৰ্থৰ বাবে সকলো কৰিব পাৰে। স্বামী বিবেকানন্দই কৈছিল, লক্ষ্যত উপনীত হ'বলৈ বাটৰ কাঁইটলৈ ভয় নকৰিব, কিয়নো জীৱনৰ কাঁইটীয়া বাটেহে খোজবোৰ সৰহ হয়। মনত ৰাখিবা, আনক দুখ দি কেতিয়াও সুখী হ'ব নোৱাৰা, আনক কন্দুৱাই কেতিয়াও নিজে হাঁহিব নোৱাৰা, আনক কষ্ট দি কেতিয়াও নিজে শান্তিত থাকিব নোৱাৰা। জীৱন নামৰ অচিনা বাটত খোজকাঢ়ি কেৱল এটা কথাই শিকিলোঁ, জীৱনত সুখী হ'ব লাগে কেৱল নিজক লৈ, আনৰ পৰা কিবা আশা কৰাটো সম্পূৰ্ণ ভুল। জীৱন তাৰ লগত কটোৱাই উচিত যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। এনেকুৱা এটা পৰিস্থিতিত আছোঁ যে নে সুখতে আছোঁ নে দুখতে আছোঁ নিজেই বুজি পোৱা নাই। মৰম চেনেহ মায়া মমতা সকলোবোৰ ত্যাগ কৰিবলৈ শিকা। চাবা জীৱনৰ 100%তকৈ 80% দুখ কমি গৈছে। কুঁৱাত কেতিয়াও থু নেপেলাবা, কাৰণ হয়তো সেই কুঁৱাৰ পানী তোমাৰ কেতিয়াবা খাবলৈ